বিগত 2 তাৰিখে যিখন চিঠি প্ৰদান কৰিছে জেলৰ পৰা এই চিঠিযোগে তেওঁ প্ৰমাণ কৰিছে তেওঁ আসলতে মুছলমান বিদ্ৰোহী নেতা। অখিল গগৈ মুছলমান বিৰোধী নেতা। অখিল গগৈয়ে মুছলমানক ভাল নাপায়। অখিল গগৈয়ে বিজেপিৰ বি টিম হিচাপে কাম কৰি আছে আৰু অখিল গগৈ জেলত থকাটো এটা নাটক। বিগত 2 তাৰিখে যিখন চিঠি প্ৰদান কৰিছে জেলৰ পৰা এই চিঠিযোগে তেওঁ প্ৰমাণ কৰিছে তেওঁ আসলতে মুছলমান বিদ্ৰোহী নেতা। আমি স্পষ্ট পৰিভাষাত ক'ব পাৰোঁ কাৰণ তেওঁ যেতিয়াই কৈছে এআৰডিএফ দল মহাজোঁটৰ পৰা ওলাই আহিলেহে তেওঁ সমৰ্থন কৰিব। তাৰ মানে তেওঁ বিচৰা নাই যে সংখ্যালঘু মুছলমানসকলৰ মাজৰ পৰা কোনো এজন সংখ্যালঘু নেতা সংখ্যালঘুৰ ত্ৰাণকৰ্তা হিচাপে ওলাই আহক এইটো তেওঁ পৰিকল্পিতভাৱে বিচৰা নাই। নমস্কাৰ, মই ইছমাইল আৰু আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আলোচনা কৰিম অখিল গগৈৰ ওপৰত। অখিল গগৈয়ে মুকলিকৈ এখন চিঠি দিয়াৰ পাছতে ৰাজ্যত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া, কিয়নো অখিল গগৈয়ে মহাজোঁটৰ পৰা এআইইউডিএফক বাহিৰত ৰখাৰ কাৰণে চিঠিখনত উল্লেখ কৰিছিল আৰু তাৰ পাছতে প্ৰতিক্ৰিয়া বিভিন্ন মহলত আৰম্ভ হৈছে। একাংশই ক'ব বিচাৰিছে অখিল গগৈ বৰ্তমান বিজেপিৰ বি টিম হিচাপে কাম কৰি আছে। আচলতে যি কি নহওক ৰাইজে বিচাৰ কৰিব, ৰাইজে ক'ব কাৰ হৈ কাম কৰি আছে, কোনে কাম কৰি আছে, কিয় কাম কৰি আছে, সেইটো পিছতহে লক্ষণীয় হ'ব। আৰু একেই পক্ষ লৈছে লৰিণজ্যোতি গগৈ, কাৰণ লৰিণজ্যোতি গগৈয়েও স্পষ্ট পৰিভাষাত কৈছে যে এআৰডিএফ দল মহাজোঁটত থকালৈকে তেওঁলোকে মহাজোঁটক সমৰ্থন নকৰে। তাৰমানে আমি এইটো স্পষ্ট পৰিভাষাত বুজি পাইছোঁ অখিল গগৈয়ে যিমানে যি ভ্ৰাম্যমান নাটক নকৰক আচলতে তেওঁ মুছলমান বিদ্ৰোহী নেতা আৰু তেওঁ এইবাৰৰ নিৰ্বাচনত বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আছে আৰু তেওঁ যে জেলত ইমান দিন কাৰাবন্দী হৈ আছে সেয়াও এক পূৰ্ব পৰিকল্পিত এটা অভিসন্ধি ৰচনা। হয়তো অহা যদি বিজেপি চৰকাৰখন আকৌ আহে তেতিয়াহ'লে চাব পাৰিব যে বিজেপি চৰকাৰখন অহাৰ লগে লগে অখিল গগৈ জেলৰ পৰা মুক্তি পাব। আৰু এই যে আপোনাৰ নিৰ্বাচনৰ প্ৰাকখনত তেওঁ যিটো আপোনাৰ নিৰ্বাচনৰ প্ৰাকখনত যে জেলৰ পৰা ওলাই আজি মেডিকেলত থাকিব লগা হৈছে এইবোৰ চব নিৰ্বাচনী মেৰুকৰণ। আৰু এই নিৰ্বাচনী মেৰুকৰণৰ লগত যোৱা 2 তাৰিখত যিখন চিঠি প্ৰদান কৰিছিল সেই চিঠিটোৱে স্পষ্টভাৱে কৈ দিছে যে অখিল গগৈ এজন মুছলমান বিদ্ৰোহী নেতা। ইমান দিনে যিমানবোৰ নাটক কৰি আহিছিলে এইবাৰৰ নিৰ্বাচনত বিজেপিক সহায় কৰিবৰ কাৰণে তেওঁ উঠিবলৈ লাগিছে 2016 নিৰ্বাচনত লেখীয়াকৈ। এআৰডিএফ দলক আদৰ্শগতভাৱে এআৰডিএফ দলক বেয়া পাব পাৰে, কিন্তু এআৰডিএফ দলক সুদীৰ্ঘ 15টা বছৰে মুছলমানসকলক প্ৰতিনিধিত্ব কৰি আহিছে, এয়া আমি অগ্ৰাহ্য কৰিলে 100% সঁচা। গতিকে এআৰডিএফ দলৰ মুছলিমীয় নেতাসকল যিহেতু মুছলিম, এআৰডিএফ দলৰ মুছলিমীয় নেতাসকল মুছলিম হোৱাৰ কাৰণে অখিল গগৈ আমি ডাইৰেক্টলি কম অখিল গগৈ সেইকাৰণে বিৰোধ কৰিছে। কাৰণ চাব অখিল গগৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা আছিলে, তাৰপিছত হুছেইন মহম্মদ শ্বাহজাহানৰ উপদেষ্টা আছিলে, কিন্তু অখিল গগৈ সভাপতিৰ পদ অলংকৃত কৰিলে কিন্তু হুছেইন মহম্মদ শ্বাহজাহানক কেৱল এটা সাধাৰণ সম্পাদকৰ পদ অধিষ্ঠিত কৰাই তেওঁ সান্তনা দিলে। তাৰমানে অখিল গগৈ হওক, ৰাইজৰ দল হওক বা অসম জাতীয় পৰিষদ হওক কোনো এটা দলে মুছলমানসকলক অগ্ৰাধিকাৰ নিদিয়ে। যোৱাকালি আপোনালোকৰ নিউজ নাওত যিসকল অসম জাতীয় পৰিষদৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰকাশিত হৈছে তাই সেই প্ৰাৰ্থী তালিকাত এজনো মুছলমান প্ৰতিনিধিৰ নাম আমি দেখিবলৈ পোৱা নাই। তাৰ মানে স্পষ্ট তেওঁলোকে যিমানেই জাতীয়তাবাদৰ শ্লোগান নিদিয়ক কিয় বিজেপিৰ লিখিয়াকৈ অখিল গগৈ নাইবা লৰিণজ্যোতি গগৈ তেওঁলোকেও অমুছলমান জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব বিচাৰিছে, যাতে মুছলমানসকলক আৰু দীৰ্ঘ সময়লৈকে শোষিত কৰি লাঞ্ছিত কৰি তেওঁলোকক যাতে প্ৰতাৰিত কৰি তেওঁলোকক ডিবুটাৰৰ নামতে হওক বাংলাদেশীৰ লেবেল লগাই হওক তেওঁলোকক শোষণ কৰাই হওক তেওঁলোকক দুৰ্বল কৰি ৰখাক এক পৰিকল্পিত ব্লু প্ৰিণ্ট ৰচনা কৰিছে। হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ গোটেই টিমটোৱে সম্পূৰ্ণ মুছলিম বিদ্ৰোহী তেওঁলোকে স্থিতি লৈছে। এয়া কেৱল অসমৰ ক্ষেত্ৰত নহয় সৰ্বভাৰতীয় প্ৰেক্ষাপটত। তাতে হিমন্ত বিশ্ব শৰ্মাই 35% মুছলমানৰ ভোট নালাগে তেওঁ স্পষ্টভাৱে কৈছে। তেওঁ হিন্দু মুছলমানৰ টাৰ্ম কাৰ্ড খেলি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে, কিন্তু আমি নিবিচাৰোঁ বিজেপিৰ চৰকাৰ পুনৰবাৰ আহক, কাৰণ হিন্দু মুছলমানৰ ক্লেছ লগাই 35% এটা বৃহৎ পপুলেশ্যনক চেলেঞ্জ কৰি বৃহৎ পপুলেশ্যনক দুৰ্বল কৰি পৰিকল্পিতভাৱে তেওঁলোকক দুৰ্বল কৰি ৰখাৰ ব্লু প্ৰিণ্ট ৰচনা কৰা আমি তেনেকুৱা ধৰণৰ চৰকাৰ আমি নিবিচাৰোঁ। আমি মুছলিম জাতীয় পৰিষদৰ স্পষ্ট এজেণ্ডা, আমি বিজেপি বিৰোধী চৰকাৰ হোৱাৰ স্বাৰ্থত আমি মহাজোঁটক চৰ্ত সাপেক্ষে অনাগত দিনত সমৰ্থন কৰিবও পাৰোঁ যদি মহাজোঁটে আমাক বিচাৰে। আমাৰ কথাটো হৈছে যে কোনো কাৰণতে আমি বিজেপি চৰকাৰ যাতে শাসনত আহিব নোৱাৰে তাৰ কাৰণে যিবোৰ ব্যৱস্থা ল'ব লাগে আমি মুছলিম জাতীয় পৰিষদ দলৰ ফালৰ পৰা সেয়া স্পষ্টভাৱে আমি ল'ম। আমাৰ কমিউনিটিৰ ডেভেলপমেণ্টৰ স্বাৰ্থত আমি যিকোনো সিদ্ধান্ত ল'বলৈ প্ৰস্তুত আছোঁ, কিন্তু বিজেপিৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ আপোচ নচলিব। আমি বিজেপি বিৰোধী ষ্টেণ্ডত আছোঁ আৰু অনাগত দিনত আমি বিজেপিৰ বিৰুদ্ধে থাকিম। আমি মহাজোঁটে যদি বিচাৰে আমি মুছলিম জাতীয় পৰিষদে মহাজোঁটক সমৰ্থন কৰিবলৈ প্ৰস্তুত আছোঁ। আমি নেতা হ'বলৈ অহা নাই, আমি আমাৰ কমিউনিটিৰ
স্পোক্স পার্সন, অর্থাৎ আমি কমিউনিটির বিভিন্ন সমস্যা যাতে যি রাজনৈতিক দলে নিবাৰণৰ প্ৰতিশ্ৰুতি দিয়ে। এতিয়া চাওক, সৰ্বভাৰতীয় প্ৰেক্ষাপটত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আপোনাৰ ৰিজাৰ্ভেশ্যনৰ প্ৰসংগ চলি আছে, কিন্তু ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত মাত্ৰ এটা কমিউনিটিৰ আপোনাৰ ৰিজাৰ্ভেশ্যন দিয়া হৈছে মুছলিমসকলৰ কাৰণে, কাৰণ তেওঁলোকৰ মাজত কোনো কাষ্ট নাই। আজি চিডুল কাষ্ট, চিডুল ট্ৰাইব নাইবা বিভিন্ন ধৰণৰ ক্ষত্ৰিয়, ব্ৰাহ্মণ, বৈশ্য, শূদ্ৰ এইবোৰ নাই। মুছলিম মানে মুছলিম, তাত কোনো আপোনাৰ ডিফাৰেঞ্চিয়েশ্যন নচলে। তো এইসকল মানুহৰ, এইসকল শোষিত, লাঞ্ছিত, বঞ্চিত মানুহৰ ডেভেলপমেণ্ট হ'ব খুজিলে এইসকল মানুহৰ ৰিজাৰ্ভেশ্যন লাগিব। শুদ্ধ পৰিভাষাত সাংবিধানিক ৰিজাৰ্ভেশ্যন লাগিব। কেৱল চাকৰি বাকৰি নহয়, শিক্ষাৰ ক্ষেত্ৰত লাগিব, বিধানসভা, লোকসভা, ৰাজ্যসভা সকলো ধৰণৰ নিকায় নিগম নিৰ্বাচনতো লাগিব। আমাৰ স্পষ্ট এজেণ্ডা, মুছলিমসকলৰ উন্নয়নৰ কথা যি দলে প্ৰতিশ্ৰুতি দিব মুকলিকৈ দিব লাগিব। আমি তেনেকুৱা জোঁটক সমৰ্থন কৰিম। তাৰপিছত বিজেপিৰ বিৰুদ্ধে আমাৰ স্থিতি স্পষ্ট। তাৰপিছত আৰু এটা কথা কওঁ, বিজেপিৰ মিত্ৰজোঁটৰ লগত যিসকল মিত্ৰজোঁট থাকিব আমি তেওঁলোকৰ লগতো আমি একেই স্থিতি অৱলম্বন কৰিম। তাৰ পাৰ্চেণ্টেজ কিমান? তাৰ পাৰ্চেণ্টেজ 0.01% নহ'ব। যিমানখিনি MOBC অসমত আছে নাইবা সৰ্বভাৰতীয় প্ৰেক্ষাপটত আছে, পাৰ্চেণ্টেজ কিমান? MOBCৰ নামত কোনে লাভান্বিত হৈ আছে? MOBCৰ নামত কোনে লাভান্বিত হৈ আছে? আপোনালোকে তথ্য অধ্যয়ন কৰক। MOBCৰ নামত মুছলিমসকলে কিবা প্ৰাধান্য পাইছে নেকি? নাই পোৱা। স্পষ্টভাৱে কৈছোঁ, নাই পোৱা। যদি MOBCৰ নামত প্ৰাধান্য পাইছে, চৰাঞ্চলত কিয় চাকৰি হোৱা নাই? গাঁৱে গাঁৱে চাকৰি নাই, কিয় পোৱা নাই? আজি 65% মানুহে 49% ৰিজাৰ্ভেশ্যন খাই আছে, 35% মানুহে 1% ৰিজাৰ্ভেশ্যন পোৱা নাই। এইবোৰ জানো ইনজাষ্টিছ নহয়? এইবোৰ জানো ধৰ্ম নিৰপেক্ষতাই কয়? ধৰ্ম নিৰপেক্ষতাই এই কথাই ক'ব যে সকলোৰে সমান অধিকাৰ থাকিব লাগিব, সকলোৰে সমান প্ৰিফাৰেঞ্চ পাব লাগিব। আজি তেওঁলোকৰ ল'ৰাই যদি মেট্ৰিকত আপোনাৰ 65%-এ যদি 65% 85-ৰ ওপৰত পাইছে, যদি আমাৰ ল'ৰাইও 35% যদি 85%-ৰ ওপৰত পাইছে, আমাৰ ল'ৰা দুৰ্বল ক'ত? আজি কম্পিটিটিভ এক্সামত কিয় পাছ কৰিব নোৱাৰে? আমাৰ প্ৰশ্ন উত্থাপিত নহ'ব কিয়? যদি নৰ্মেল এক্সামত তেওঁলোকে বহুত ভাল ৰিজাল্ট কৰিব পাৰে, কম্পিটিটিভ এক্সামত নোৱাৰিব কিয়? আমাৰ স্পষ্ট কথা, কি অখিল গগৈ, কি লুৰিণজ্যোতি গগৈ, কি হিমন্ত বিশ্ব শৰ্মা, কি সৰ্বানন্দ সোণোৱাল, কোনেও অসমৰ মুছলমানসকলৰ হিতৰ কাৰণে কাম নকৰে। আৰু তেওঁলোকে কৈছে, অখিল গগৈয়ে কৈছে যে AODF দল সাম্প্ৰদায়িক দল। AODF সাম্প্ৰদায়িক দল আমাৰ দৃষ্টিত সাম্প্ৰদায়িক দল নহয়। যোৱাকালি অখিল গগৈ ডাঙৰীয়াৰ যিটো পত্ৰ আমি মিডিয়াৰ যোগেদি চাইছোঁ, আৰু তেখেতৰ এই পত্ৰৰ পিছত আজি ৰাইজৰ দলৰ মুখ্য উপদেষ্টা আমাৰ সকলৰ নমস্য আমাৰ সন্মানীয় হীৰেণ গোহাঁই ছাৰ, তেখেতে আজি মুখ্য উপদেষ্টাৰ পৰা ৰিজাইন কৰিছে বুলি মই শুনিছোঁ। ছাৰক মই অন্তৰৰ অন্তঃস্থলৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ সকলোৱে জানে যে অখিল গগৈৰ এই পত্ৰৰ কি উদ্দেশ্য হ'ব পাৰে, এই কথাটো নিশ্চয় তাৰ ৰিয়েকশ্যনত গৈ ছাৰে আজি ৰিজাইন কৰিছে। ছাৰক বহুত বহুত ধন্যবাদ। গতিকে মই ভাবোঁ অখিল গগৈৰ সেই পত্ৰ আৰু ছাৰৰ ৰিজাইনৰ পিছত কোনো উত্তৰ দিয়াৰ কোনো প্ৰয়োজন নাই।